Welcome back to my YouTube channel. আহিবলগীয়া ADRE 3 এক্সামৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন মই আপোনালোকলৈ আনি দিছোঁ। প্ৰথম কুৱেশ্যনটো আমি আৰম্ভ কৰোঁ। অ'কে, এইটো মেথছ কৰিব লাগে, লিষ্ট 1 আৰু লিষ্ট 2। চ' ইয়াত লাওখোৱাটো নগাঁৱত আছে আৰু চক্ৰশিলা কোকৰাঝাৰ, হলংপুৰ যোৰহাট। চ' A3 B2 4 C2 1 অ'কে, আৰু মাৰাত লংৰি এইটো কাৰ্বি আংলঙত আছে। নেক্সট কুৱেশ্যন যাওঁ। অ'কে, কোনটো ক'ত আছে? তিনচুকীয়া ইজ দ্য ইষ্টাৰ্ণ মোষ্ট, এইটোতো কাৰেক্ট আছে। হাইলাকান্দিও চাউথাৰ্ণ মোষ্ট, এইটো ঠিক আছে। লখিমপুৰ নহয়, লখিমপুৰটো নহয়, এইটো ধেমাজি হ'ব লাগে, এইটো ৰং। ধুবুৰীটো ঠিকেই, ৱেষ্টাৰ্ণ মোষ্ট, এইটো ঠিক আছে। চ' 1 3 4 ন, 1 3 4 অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সটটো কোনখন ষ্টেটৰ মাজেদি ট্ৰপিক অফ কেঞ্চাৰ পাছ হৈ যায়? ঠিক আছে। চ' ইয়াত আমাৰ মিজোৰাম দি পাৰ হয় আৰু ত্ৰিপুৰা দি পাৰ হয়। আমাৰ নৰ্থ ইষ্টৰ পৰা অকল দুখন পাৰ হয়, মিজোৰাম আৰু ত্ৰিপুৰা। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট, এইটো মেথছ কৰিব লাগে। মৈদাম এইটো চৰাইদেউ হয়, এইটো চৰাইদেউ হ'ব। তাৰপিছত কছাৰী কিংডম এইটো খাছপুৰ, জানো আমি খাছপুৰ লাষ্ট কিংডম আছিলে। আৰু গলাঘৰ এইটো জয়সাগৰ। আৰু ৰক কাট টেম্পল এইটো মাইবাঙত আছে। অ'কে, নেক্সট কুৱেশ্যন। কুশল কোঁৱৰ ৱাজ অ'কে, এইটো আমি জানো। কুশল কোঁৱৰ এইটো যিটো ট্ৰেইন ডিৰেইলমেণ্ট আছিলে সৰু পথাৰৰ, চ' এইটো সৰু পথাৰ। তাৰপিছত আমাৰ গোপাল কৃষ্ণ গোখলেৰ বিষয়ে আছে। ৱাজ ইমপ্ৰেছড বাই মহাদেৱৰ ছাৰ্ভেণ্ট অফ ইণ্ডিয়া ছ'চাইটি, এইটো কাৰেক্ট হয়। অ'কে, এইটো হ'ব লাগে কাৰণ গোপাল কৃষ্ণ গোখলে যি গুৰু আছিলে সেইটো আমাৰ MG ৰাণাদে আছিলে। চ' কাৰেক্ট, বহুতহে কাৰেক্ট হ'ব লাগে, কাৰেক্ট হ'ব, যিহেতু গুৰু হ'লেতো ইমপ্ৰেছড হ'বই, ইমপ্ৰেছড হোৱাৰ কাৰণেতো গুৰু হৈছে। ছাৰ্ভেণ্ট অফ ইণ্ডিয়ান ছ'চাইটি এইটো গোপাল কৃষ্ণ গোখলে এষ্টাব্লিছ কৰিছিলে। নেক্সট কুৱেশ্যন। ৰিভল্ট অফ 1857, প্ৰমিনেণ্ট চেণ্টাৰ্ছ অফ ৱাজ ঝান্সী। হয়, এইটো কাৰেক্ট হয়, ঝান্সী এটা কাৰেক্ট আছিলে, এটা চেণ্টাৰ আছিলে যিটো 1857ত লাগিছিলে ব্ৰিটিছৰ বিৰুদ্ধে। আৰু বীৰ সাভাৰকাৰ ৱাজ ডেছক্ৰাইব এজ ৱাৰ অফ নেশ্যনেল ইণ্ডিপেণ্ডেঞ্চ। এইটো কাৰেক্ট হয়। চ' এইটো ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ বুলি কৈছিলে। চ' নেশ্যনেল ইণ্ডিপেণ্ডেঞ্চ হ'ব লাগে, কাৰেক্ট হ'ব। নানা চাহেব ৱাজ কানপুৰ, হয়, নানা চাহেব কানপুৰৰ আছিলে। আৰু ইয়াত ঝান্সী ৰাণী বুলি আমি যিটো পাওঁ, চ' ঝান্সী এইটো তাৰ। নেক্সট, যিটো পিপুলছ ৱেৰ ইউনাইটেড, নহয় এইটো ইউনাইটেড নাছিলে, কিছুমান জেগাতহে এইটো ৰিভল্টটো যিটো হৈছিলে কিছুমান জেগাতহে হৈছিলে, চবতে হোৱা নাছিলে। চ' আমাৰ ইয়াত ইনকাৰেক্ট, নট কাৰেক্ট চাব লাগে, নট কাৰেক্টটো 4 অনলি। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট, বৰবৰুৱা আৰু বৰফুকন, আমি জানো এইটো প্ৰতাপ সিংহৰ দিনত, স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত এইটো পষ্ট ওলোৱা হৈছিলে। আৰু যিটো আমাৰ নেক্সট কুৱেশ্যন, এইটো কৰ্নলজিকেল অৰ্ডাৰত দিব লাগে। ইয়াৰ পৰা আমাৰ যিটো ফুলাগুৰি ধাবাটো আছিলে সেইটোতো 1861ত আছিলে। গন্ধৰ কোঁৱৰ 1828তে আছিলে। আৰু ৰঙিয়াটো 1893 94 এনেকুৱাত আছিলে। চ' এইটো গন্ধৰ কোঁৱৰ। গদাধৰ ৰিভল্ট এইটো 1830ত আছিলে এইটো। চ' 3 to ফাৰ্ষ্ট, তাৰপিছত 3 1 অপশ্যন এইটো কাৰেক্ট হ'ব। নেক্সট, হোৱাট ইজ দ্য ৰাইট টু ফ্ৰীডম? ছটা ফ্ৰীডম আছে ন, ৰাইট টু ফ্ৰীডম 6টা থাকে। আমাৰ যিটো
তাৰে স্পীচ আৰু এক্সপ্ৰেশ্যনটো হয় এছেম্বল কৰিব পাৰে পিচফুলি, এইটো কাৰেক্ট। আৰু এছ'চিয়েশ্যন আৰু ইউনিয়ন গঠন কৰিব পাৰে, ঠিক আছে। গোটেই অল অফ দ্য এবভটো কাৰেক্ট, অপশ্যন ডিটো কাৰেক্ট এনচাৰ। অ'কে, হুৱেন কেন দ্য প্ৰেচিডেণ্ট ডিক্লেয়াৰ ইমাৰ্জেঞ্চি? অ'কে, এইটো ব্ৰেকডাউন অফ দ্য কনষ্টিটিউশ্যনেল মেচিনাৰী। অ'কে, ব্ৰেকডাউন হ'লে এইটো হ'ব। কাউণ্ট্ৰিটো থ্ৰেটেণ্ড হ'লে এইটো কাৰেক্ট, ছিকিউৰিটি অফ কাউণ্ট্ৰিটো হ'লেতো হ'বই। ফাইনেন্সিয়েল ষ্টেবিলিটি ইজ এণ্ড, অ'কে, যেতিয়া ফাইনেন্সিয়েল প্ৰব্লেম আহে তেতিয়াও হয়। চ' অল অফ দ্য এবভ কাৰেক্ট, অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, আজিলৈ ইমানে। আৰু মই ভাল ভাল কুৱেশ্যন লৈ আহিম পাছলৈ। থেংক ইউ।